কৰিশ্মানাত কৈছে না আমাৰ মঞ্চত মানে আপোনালোকক বিচাৰিছিলোঁ এইবুলি মানে ফাংচনখনত আপুনি টাইম দিব নোৱাৰিব আমাক মানে আমি অলৰেডি পষ্টাৰ মাৰা ৰেডি হৈ গৈছে মানে আপোনালোকে বহুতে মোক মেছেজ কৰিছে প্ৰেংক কল লাগে আপোনালোকৰ কথা মই নুশুনিম এনেকুৱা হ'বই নোৱাৰে কাৰণ আপোনালোকৰ কাৰণে মই আজি এইখিনি খাই পাইছোঁ মানে যিখিনি পাইছোঁ আৰু আপোনালোকৰ কাৰণে পাইছোঁ গতিকে আজি আমি প্ৰেংক কল কৰিম এবাৰ একমাত্ৰ বইনিয়াত মানে বুজি পাইছে যোৱা দুদিন আগতে মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ কৰিশ্মানাথ বাইদেউৰ লগত আৰু সেইটো ভিডিঅ' আপোনালোকে বহুত বেছি মৰম দিছে তো দিল ছেট থেংক ইউ আৰু আজি আমি প্ৰেংক কল কৰিম অসমৰ খ্যাত নাগৰা নামৰ বাইদেউ কৰিশ্মা নাথলৈ তো চলো প্ৰেংক কলটো আৰম্ভ কৰোঁ এইকেইদিন অসমত চলি আছে চবফালে ইনষ্টা হোৱাটছএপ খুলিলে খালি আহে বহুত দিন হ'ল প্ৰেংক কল কাকো কৰা নাই মোৰ আগৰ ভিডিঅ'বিলাক আপোনালোকে চাব বহুত প্ৰেংক কল আছিল চেলিব্ৰিটি প্ৰেংক কল কৰিছিলোঁ তো আজি প্ৰেংক কল আৰম্ভ কৰিম আৰু মোবাইলটো ওলোৱাই ল'লোঁ নাম্বাৰটো আছে এতিয়া ফোন কৰোঁ চাওক কি হয় কেনেকুৱা ৰেছপঞ্চ দিয়ে কিন্তু আজি এই ভিডিঅ'টোত মা কচম বহুত জ্বলাম বহুত মাথা খাই পেলাম আজি কৰিশ্মা বাইদেউৰ যদি ফোন ৰিচিভ কৰে কৰিশ্মা KARIS না কৰিশ্মা তো নাম্বাৰটো ওলাই গৈছে নাম্বাৰটো নেদেখুৱাওঁ নহ'লে মোক ঘৰত আহি মাৰি থৈ যাব তো প্ৰথমে ফোনটো কৰোঁ আৰু চাওঁ কেনেকুৱা কি ৰেছপঞ্চ ৰিচিভ কৰে না নকৰে রিসিভ করিব না নকরে ভাই আননোন নাম্বার না রিসিভ নকরিব পারে রিসিভ করিব না রিসিভ করব না তো করিস মুখান আরেকবার ট্রাই কৰিছোঁ গাইছ এইছো আৰু তেখেতে কম যে মানে আজি নাম গাব লাগে আৰু বিনা পইচাত গাব লাগে তেওঁ ৰিয়েকশ্যন চাম A few moments later. Yes, sir. তো রিসিভ করেছেন করে নেন ও হ্যালো নমস্কাৰ মেম আপুনি কি বুলি কয় কৰিশ্মানাথ কৈছেনে একচুৱেলি আমাৰ বঙাইগাঁৱত এখনি মানে এখনি ধৰ্মীয় অনুষ্ঠান আছিলে হেল্ল' 26 তাৰিখে হয় হয় এই মাহৰ 26 তাৰিখে আজি 19 তাৰিখ ন হয় হয় নাম আছিলে মানে আমাৰ মঞ্চত মানে আপোনালোকক বিচাৰিছিলোঁ এইবুলি মানে ফাংচনখনত আপোনালোকৰ দলটোক আমি বিচাৰিছিলোঁ মানে আপোনালোকৰ 26 তাৰিখে নাম আছে নেকি বেলেগৰ আচ্ছা আপোনালোকে অকণমান টাইম দিব নোৱাৰিব আমাক মানে আমি অলৰেডি পষ্টাৰ মাৰা ৰেডি হৈ গৈছে মানে আমাৰ পোষ্টাৰবিলাক সব কাম হৈ গৈছে অলৰেডি আমি পোষ্টাৰ মাৰিছোৱে মানে আচ্ছা কি বুলি কয় আপুনি 27 তাৰিখে ফ্ৰী আছে ন হয় নেকি মানে কেতিয়ালৈকে আছে আপোনালোকৰ নামটো আচ্ছা আপোনালোকে 2-3 ঘণ্টাৰ কাৰণে আহিব নোৱাৰিব গম পাইছে আৰু গাইছ মানে প্ৰেংক কল কৰিলোঁ কিন্তু গমেই পাইছে যিহেতুকে মই ক'লোঁ যে আমাৰ পোষ্টাৰ ৰেডি হৈ গৈছে তো গম পাইছে প্ৰেংক একেবাৰে ছাকচেছফুল নহ'ল তো যিকি নহওক ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ভাবিছিলোঁ কি কৰিশ্মা বাক বহুত জ্বলাম কিন্তু নোৱাৰিলোঁ গম পাই গৈছে তো কল নকৰোঁ আৰু কল কৰিলে বেয়া গালি পাৰিব তো আজিলৈ টাটা বাই বাই লাভ ইউ ছাবস্ক্ৰাইব কৰিব